কাৰ্বি কালচাৰেল সোসাইটিৰ বৰজান আঞ্চলিক গোটৰ সাফাই অভিযান অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীৰ গাঞ্জা জব্দ লুম্বাজং পৰিষদীয় সমষ্টিৰ ভেকু ভাওনা স্বৰূপ মেনৰেগা আঁচনি বকলিয়াঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ বিৰোধী আন্দোলন নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা নাগৰিকত্ব আইন তথা কা আন্দোলনত অসমখন জ্বলি উঠা আজি সম্পূৰ্ণ এবছৰ হ'ল কিন্তু এই আন্দোলন যেন আন্দোলন হৈ থাকিল 5 গৰাকীকৈ শ্বহীদেও নাপালে ন্যায় শুকুৰবাৰে সমগ্ৰ অসমবাসী পুনৰ জাগ্ৰত হ'ল এই আইন বাতিলৰ দাবীত কাৰ্বি আংলঙৰ বকলিয়াঘাটতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কা বিৰোধী কাৰ্যসূচী অনুষ্ঠিত হৈ যায় সৰ্বানন্দ সোণোৱাল হাই হাই বিজেপি মুৰ্দাবাদ আদি ধ্বনি দি কা বাতিলৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ষ্টাফ ৰিপৰ্টাৰ হৈ অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি সমগ্ৰ অসমতে আজি কা বাতিলৰ প্ৰতিবাদী এটা কাৰ্যসূচী আমি বকলিয়াঘাটত হাতত লৈছোঁ আজি আমাৰ এই সংগ্ৰামৰ থলীৰ পৰাই যোৱা বছৰ যি 5জন কা আন্দোলনৰ লগত মৃত্যু হ'বলগীয়া হ'ল তেওঁলোকলৈ আমি শতকোটি প্ৰণাম জনাইছোঁ আৰু আমি আজি ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমি আজি এই সংগ্ৰামৰ থলীৰ পৰা এটা আবেদন কৰিব বিচাৰিছোঁ যে আপোনালোকে অসমীয়া জাতিৰ অসমীয়া খিলঞ্জীয়াৰ ভাষা ভাষীৰ মানুহৰ আৱেগ অনুভূতি বুটক শুকুৰবাৰে কাৰ্বি আংলঙৰ বৰজানস্থিত বজাৰু নামৰ এক ৰাজহুৱা প্ৰাংগণত সাফাই অভিযান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় কাৰ্বি কালচাৰেল সোসাইটিৰ বৰজান আঞ্চলিক গোটে হাতত লোৱা এই কাৰ্যসূচীত সোসাইটিৰ সভাপতি সম্পাদক ক্ৰমে জনা তেৰণ আৰু জনা সিং তকবি উপস্থিত থকাৰ উপৰিও কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ লংকি টিমুং ৰূপ সিং প্ৰ কেনেলেফৰ বিত্ত বিভাগৰ সদস্য হাবে তকবি UPDSৰ প্ৰতিষ্ঠাপক মন্ত্ৰী পাৰ্চিক তেৰণ দেৱেন টিমুং বাবু বংৰুং স্থানীয় চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্যে সমগ্ৰ অঞ্চলবাসী লোক উপস্থিত থাকে 365 নিউজৰ হৈ বিষ্ণু লেখাৰ প্ৰতিবেদন কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ 18 নং লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিম তেৰণ গাঁও হৈ ইংটি গাঁৱলৈ যোৱা 2015-16 বৰ্ষৰ 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ মেনৰেগা আঁচনিৰ পথছোৱা আজি কুপতি সম্পূৰ্ণ হৈ নুঠাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে উক্ত দুখন গাঁৱৰ উপৰিও কাষৰীয়া মানাই টেৰাং গাঁও লাংটুক ৰংপি গাঁৱৰ গাঁওবুঢ়া বৰসিং ৰংপিয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে পথছোৱা সম্পূৰ্ণ মেৰামতি কৰিবৰ বাবে লুম্বাজং ব্লক ডেভেলপমেণ্ট তথা চৰকাৰলৈ অনুৰোধ জনায় মাঞ্জাৰ পৰা ৰাজেশ হাঞ্চাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া শুকুৰবাৰে কাৰ্বি আংলং আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল খটখটিৰ CRPF ছাউনীৰ কাষত খটখটিৰ আৰক্ষীয়ে তালাচী চলাই এখন ট্ৰাক গাড়ীসহ 27 গ্ৰাম পৰিমাণৰ হেৰইন জব্দ কৰে এই সংক্ৰান্তত MN05C1954 নম্বৰৰ গাড়ীৰ চালক ৰোশন কুমাৰ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰে আটকাধীন লোকজন 27 বছৰীয়া আৰু ঘৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে বোকাজান মহকুমাৰ আৰক্ষী অধীক্ষক জন দাসৰ উদ্যোগত আৰু খটখটি আৰক্ষী বিষয়া M ব্ৰহ্মৰ সহযোগত এই তালাচী চলোৱা হয় বোকাজানৰ পৰা বিষ্ণু লেখাৰ প্ৰতিবেদন আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া